নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ লিজা নামৰ এই চেনেলটোলৈ তোমালোকক পুনৰ স্বাগতম জনাইছোঁ আজি আমি দ্য ষ্টৰী অফ ধ্ৰুৱৰ যিখিনি কুৱেশ্যন আছিল সেই কুৱেশ্যনখিনি আজি আমি কৰিম ওকে লেটছ ষ্টাৰ্ট প্ৰথমটো হৈছে হু ৱাজ ধ্ৰুৱ ধ্ৰুৱ কোন আছিল ধ্ৰুৱ ৱাজ এ য়ং প্ৰিন্স ধ্ৰুৱ আছিল এজন ৰাজকুমাৰ হু ৱেৰ হিজ পেৰেণ্টছ আৰু ধ্ৰুৱৰ পেৰেণ্টছ কোন আছিল তেওঁৰ দেউতাক আৰু মাক কোন আছিল দ্য কিং উত্তনপদ এণ্ড কুইন সুনীতি ৱেৰ হিজ পেৰেণ্টছ দেউতাক ৰজা উত্তনপদ আৰু তেওঁৰ মাতৃ সুনীতি হু ৱাজ সুৰুচি সুৰুচি কোন আছিল সুৰুচি হৈছে উত্তনপদৰ অন্য এগৰাকী ৰাণী ৱাই ডিড চি পুছ ধ্ৰুৱ ফ্ৰম হিজ ফাদাৰ্ছ লেপ সুৰুচিয়ে কিয় ধ্ৰুৱক দেউতাকৰ কোলাৰ পৰা ঠেলা মাৰি দিছিল Suruchi pushed Dhruva from his father's lap because only her son has the right to sit on the king's lap. Suruchiye Dhruvok দেউতাকৰ কোলাৰ পৰা ঠেলা মাৰি দিছিল কিয়নো কেৱল মাত্ৰ সুৰুচিৰ পুত্ৰৰহে নিজৰ দেউতাকৰ কোলাত বহা অধিকাৰ আছে সেইকাৰণে সুৰুচিয়ে কি কৰিলে ধ্ৰুৱক দেউতাকৰ কোলাৰ পৰা মানে ধ্ৰুৱৰ দেউতাকৰ কোলাৰ পৰা ধ্ৰুৱক ঠেলা মাৰি দিলে What did she ask him to do? তাই ধ্ৰুৱক কি কৰিবলৈ কৈছিল She asked him to pray to Lord Narayan and to born as her son. তাই ধ্ৰুৱক প্ৰভু নাৰায়ণৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ক'লে আৰু তাইৰ পুত্ৰ হিচাপে জন্ম লাভ কৰিবলৈ ক'লে What did his mother ask him to do? ধ্ৰুৱৰ মাকে ধ্ৰুৱক কি কৰিবলৈ কৈছিল His mother advised him to go and pray to Lord Narayan. ধ্ৰুৱৰ মাকে তাক উপদেশ দিছিল যে যোৱা আৰু এতিয়াই প্ৰভু নাৰায়ণক তুমি প্ৰাৰ্থনা কৰাগৈ হু হেল্পড হিম অন দ্য ৱে হাউ আৰু ধ্ৰুৱৰ যি যাত্ৰা পথ আছিল সেই পথত কোনে সহায় কৰিছিল আৰু কেনেকৈ চেগ নাৰদ হেল্পড ধ্ৰুৱ অন দ্য ৱে তেওঁৰ যাত্ৰাৰ পথত ঋষি নাৰদে তেওঁক সহায় কৰিছিল আৰু কেনেকৈ সহায় কৰিছিল ওম নমো ভাগৱতে বাসুদেৱাই শিকাই পিনে তেওঁক সহায় কৰিছিল হোৱাট মেড সুৰুচি ৰিপেণ্ট সুৰুচিয়ে কিয় পস্তাবলগীয়া হৈছিল তাই কিয় পস্তাইছিল When the Lord appeared before Dhruva and blessed him, this news reached the palace. Then Suruchi repented for being rude to Prince. যেতিয়া ভগৱান নাৰায়ণ ধ্ৰুৱৰ আগত আবিৰ্ভাৱ হৈছিল আৰু তেওঁক আশীৰ্বাদ কৰিছিল এই বাতৰিটো ৰাজকাৰেঙত বিয়পি পৰিছিল আৰু এই বাতৰিটো বিয়পাৰ পাছত সুৰুচিয়ে কি কৰিছিল তাই পস্তাইছিল তাই অনুতাপ কৰিছিল তাই যে যি কঠোৰ ব্যৱহাৰ ধ্ৰুৱৰ লগত কৰিছিল what did she do তাৰ পাছত তাই কি কৰিছিল তাই যেতিয়া পস্তাইছিল পস্তুৱাৰ পাছত তাই কি কৰিলে ধ্ৰুৱৰ আগত ক্ষমা খুজিলে যেতিয়া ধ্ৰুৱ ৰাজকাৰেঙলৈ ঘূৰি আহিছিল এইখিনি হৈছে দ্য ষ্টৰী অফ ধ্ৰুৱৰ কুৱেশ্যন এনচাৰ যদি তোমালোকে কুৱেশ্যন এনচাৰখিনি ভালকৈ বুজি পোৱা নাই তেন্তে তোমালোকে কমেণ্ট বক্সত মোক সুধিব পাৰা চ' আজি দ্য ষ্টৰী অফ ধ্ৰুৱৰ কুৱেশ্যন এনচাৰখিনি শেষ হৈছে যদি তোমালোকে মোৰ এই ভিডিঅ'টো ভাল পালা তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু যদি কোনোবা মোৰ চেনেলটোত নতুনকৈ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো প্ৰেছ কৰি দিবা চ' আজি আমাৰ ভিডিঅ'টো ইয়াতে শেষ হৈছে নমস্কাৰ